পিছৰ দিন মৰ্নিং নেক্সট ডে আহতে আমাৰ ৰাতি হৈ গৈছিল সেইকাৰণে দেখাব নোৱাৰিলোঁ ইয়াৰ পিছৰ দিন মৰ্নিঙতহে দেখাই দিলোঁ ইমান দেখিবলৈ ইমান ধুনীয়া পাৰ আছে এয়া হাঁহ পানীত গাঁৱত ইমান বৰ চিনাৰী দেখিবলৈ খুব ধুনীয়া হয় আৰু এয়া ৰাতিপুৱা চাহ লৈছোঁ লগতে পিঠা লৈছোঁ আৰু ইয়াত পায় গাঁৱত সকলোৱে মাতে চাহ খাবৰ কাৰণে আশে পাশে আৰু ঘূৰি ফুৰি আছোঁ আমি এনজয় কৰি আছোঁ ভিডিঅ'টো শেষলৈকে চাব লাইক শ্বেয়াৰ কৰিব লগতে নতুন নতুন ভিডিঅ' জনে চাই এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব আৰু এয়া আৰু এটা ঘৰত আহিলোঁ চাহ খাব দিলে মানুহ চাহ খাম চেনেল আশা কৰোঁ আপোনালোক ভালে আছে মই আজি আৰু এটা ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজত ইমান যা যোগাৰ কৰি ক'ত লৈ গৈ আছোঁ দেখাম আপোনালোকক আৰু এয়া গাঁৱত আহিছোঁ মই ফুৰিবলৈ গাঁৱৰ দৃশ্য ইমান ধুনীয়া চাওকচোন আহি পেলাই এয়া ঘূৰি ফুৰি আছোঁ আমি সকলোৱে গাঁৱৰ মৰ্ণিং ইমান ধুনীয়া হয় গাঁৱত মৰ্ণিং দেখিবলৈ সেউজীয়া সেউজীয়া এয়া খুবেই ভাল লাগে দেখিবলৈ